হেল্ল' বন্ধু-বান্ধৱসকল, আজি আমি আলোচনা কৰিম কেইটামান অতি মজাৰ সাধু। 1 নম্বৰ সাধুটো হৈছে কি জ্বলাৰ ৰং নাই। উত্তৰটো হৈছে উজ্জ্বলা। 2 নম্বৰ সাধুটো হৈছে এনেকুৱা কি বস্তু আছে গৰম কাল হওক বা শীতকাল সদায় ঠাণ্ডা হৈ থাকে। উত্তৰটো হৈছে বৰফ। 3 নম্বৰ সাধুটো হৈছে এনেকুৱা কি কাৰ আছে যাৰ চকা নাই। উত্তৰটো হৈছে চাইকেল। 4 নম্বৰ সাধুটো হৈছে এনেকুৱা কি বস্তু আছে ব্যৱহাৰ কৰাৰ আগতে ভাঙিব লাগে। উত্তৰটো হৈছে কণী। 5 নম্বৰ সাধুটো হৈছে এনেকুৱা কি খানা আছে যিটো কোনোৱে খাব নিবিচাৰে। উত্তৰটো হৈছে জেলখানা।